হয় দৰ্শকসকল টেকনিকেল পুলআপ ইউটিউব চেনেলৰ প্ৰত্যেকগৰাকী দৰ্শককে স্বাগতম জনাইছোঁ। দৰ্শকসকল আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপুনি নিজৰ মোবাইল ফোনটোৰে হয় নিজৰ যিটো মোবাইল ফোন আপুনি লৈ ব্যৱহাৰ কৰি আছে সেই মোবাইল ফোনটোৰে যদি এতিয়ালৈকে যদি আপুনি এটা জিমেইল একাউণ্ট খুলিবলৈ জনা নাই শিকা নাই হয় আন কাৰোবাৰ সহায় ল'বলগীয়া হয় জিমেইল একাউণ্ট এখন খুলিবলৈ তো সেই জিমেইল একাউণ্টখন আপুনি নিজে নিজৰ মোবাইলটোৰে আন কাৰোবাৰ সহায় নোলোৱাকৈ কেনেকৈ খুলিব তাৰ বিষয়ে মই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল প্ৰথমতে চাওক জিমেইলটো যিহেতু আপোনাৰ গুগলৰে এপছ হয় গুগল কোম্পানীৰে হয় বস্তু তো তাৰ কাৰণে আপোনালোকে চাওক যেনেদৰে ইয়াত গুগল বুলি আপোনালোকৰ ফোনতো এনেদৰে থাকিব গুগলৰ এটা এনেকুৱা ফল্ডাৰ থাকিব এই ফল্ডাৰটোৰ ভিতৰতে থাকিব জিমেইলৰ এপছটো তো আপোনালোকে প্ৰথমতে সেই ফল্ডাৰটো চাই লওক ক'ত আছে আপোনালোকৰ মোবাইলত ঠিক তেনেদৰে তাৰপিছত দেখাৰ পাছত আপোনালোকে চাওক সেই গুগলত এনেকৈ এইদৰে অ'কে কৰক অ'কে কৰাৰ পাছত হয় এতিয়া চাওক এইটো যিটো জিমেইল বুলি লিখা আছে হয় এই জিমেইলত আপোনালোকে এবাৰ ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পাছত দৰ্শকসকল চাওক আপোনাৰ মোবাইলটো যদি যিহেতু জিমেইল একাউণ্টটো লাগেই বাৰু চলিবলৈ কাৰণে জিমেইল একাউণ্ট এখন যি চলি আছে বাৰু এতিয়া আপুনি নতুনকৈ এখন জিমেইল বনাম বুলি ভাবিছে প্ৰথমতে চাওক তাৰ কাৰণে আপুনি এই ইয়াতে যিটো ওপৰত দেখি পাব হয় যিটো নামত আছে বা ফটো দি থোৱা আছে যদি কাৰোবাৰ ফটো উলিয়াব তেনেহ'লে তাৰপিছত আপুনি ইয়াত এই ওপৰৰ ইয়াত যিটো চিন এটা দেখি পাইছে ইয়াত হয় ইয়াত ক্লিক কৰক। আপোনাৰ যিটো মোবাইল চলাই আছে সেই মোবাইলটো যদি আপোনাৰ আন কোনোবাৰ হয়তো বা আৰু আপুনি এটা বা দুটা জিমেইল আপুনি মানে অলৰেডি আপুনি চলাই আছে বা আপুনি ব্যৱহাৰ কৰি আছে দুটা তিনিটা জিমেইল আছে তো তথাপিও আপুনি এটা যদি নতুনকৈ খুলিম বুলি ভাবিছে হয় তথাপিও পাৰিব। যদি আপোনাৰ জিমেইল একাউণ্ট আছে তেতিয়াহ'লে চাওক এনেদৰে আপোনাৰ এতিয়া যেনেকৈ মোৰ এইদৰে যেনেকৈ শ্ব' হৈছে ঠিক এনেদৰে আপোনাৰো এনেকৈ জিমেইলবোৰ ইয়াত শ্ব' হ'ব হয় শ্ব' হ'ব। তাৰপিছত এতিয়া নতুনকৈ খুলিবলৈ দৰ্শকসকল আপুনি একেবাৰে তললৈ আহক তললৈ নামি অহাৰ পাছত চাওক ইয়াত যিটো আপোনাৰ এড এনডাৰ একাউণ্ট লিখা আছে হয় এই ছেকশ্যনটোত আপোনালোকে অ'কে কৰক তেতিয়াহে আপুনি নতুনকৈ এটা খুলিব পাৰিব জিমেইল। তো ইয়াত অ'কে কৰাৰ পাছত দৰ্শকসকল আপোনালোকে ইয়াত যিটো গুগল আছে প্ৰথমৰ অপশ্যনটোতে আপোনালোকে ক্লিক কৰক হয় ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে খন্তেক সময় ৰৈ দিব হয় যদি মোবাইলটো লক লাগি আছিলে লকটো খুলি ল'ব যেনে মই খুলিলোঁ ঠিক তেনেদৰে খুলি ল'ব আৰু এইটো ঘূৰিব দিব ঘূৰণি নিচিনাকৈ ঘূৰি আছে মানে নেটৱৰ্কৰটো ভালকৈ অলপ টানি লৈছে নেটৱৰ্কটো। তো দৰ্শকসকল এই খোলাৰ পাছত এনেকৈ এটা আপোনালোকে এটা পেজ এটা আহি পাবহি খুলিবহি এনেকুৱা এটা পেজ অহাৰ পাছত যিটো এইটো ক্ৰিয়েট একাউণ্ট লিখা আছে আপোনালোকে হয় ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰক হয় নিজৰ কাৰণে যদি নিজৰ কাৰণে লিখক বা আপোনাৰ যদি কিবা ব্যৱসায় আছে ব্যৱসায় যদি কিবা কৰে তাৰ কাৰণে যদি ব্যৱসায় বাণিজ্যৰ কাৰণে যদি খুলিম ভাবিছে তো মেনি মাই বিজনেছ এই দ্বিতীয় অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তো ব্লগ নিজৰ কাৰণে খুলিব যিহেতু আপোনালোকে ফৰ মাই চেল্ফ ইয়াত অ'কে কৰক। ইয়াত অ'কে কৰাৰ পাছত দৰ্শকসকল আপোনালোকৰ যিটো প্ৰথম নাম বা যি নামে খুলিম বুলি ভাবিছে আচলটো নিদিলে হওক দিবই লাগিব বুলি কোনো কথা নাই মানে হয় এটা উদাহৰণৰ কাৰণে মই আপোনালোকক দিছোঁ দেখুৱাইছোঁ মানে চাওক যেনেকৈ ধৰি লওক মোৰ চেনেলটোৰ নাম আছে টেকনিকেল পুলআপ তো মই টেক পুলআপ বুলি দিছোঁ টেক হৈ গ'ল প্ৰথমটো তাৰপিছত হ'ল পুলআপ হয়। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত ডেট অফ বাৰ্থ এটা যিকোনো চিলেক্ট কৰক হয় আচল ডেট অফ বাৰ্থ দিব লাগিব বুলি একো কথা নাই মানে নিদিলেও হ'ব আপোনালোকে যি ইচ্ছা তাকেই দিয়ক হয় কিবা এটা চইচ কৰি লওক খালি 18 বছৰ বা 20 বছৰ বেছিটোহে দিব আৰু চনটো। তো তাৰপিছত আপোনালোকৰ হয় জেণ্ডাৰটো চিলেক্ট কৰক ইয়াত অ'কে কৰি আপোনালোকে যদি মাইকী মানুহ হয় নিশ্চয় ফিমেল মতা মানুহ হয় যদি নিশ্চয় মেল। তো তাৰপিছত নেক্সটত ক্লিক কৰক ইয়াত ডেট অফ বাৰ্থটো ইয়াত চনটো দিবলৈ পাহৰিলোঁ মই হয় হয় চনটো দিলোঁ হয়। তাৰপিছত নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পাছত দৰ্শকসকল চাওক প্ৰথমতে ইয়াত pulaptech@gmail.com বুলি আহি গ'ল হয় এনেদৰে আপোনালোকৰো আহিব। তাৰপিছত যদি আপোনালোকে ভাবিছে এইবোৰ মোক ভাল লগা নাই এইবোৰ জিমেইল বোলে মই নিজৰ ফালৰ পৰা এটা বনাই ল'ম তেনেহ'লে আপোনালোকে ক্ৰিয়েট ইয়'ৰ ওন জিমেইল ইয়াত অ'কে কৰি আপোনালোকে নিজৰ ইচ্ছাৰে লিখিব লাগিব। লিখাৰ পাছত মানে সেই এটা যিকোনো কিবা এটা ইমেইল আহিব সেইমতে যদি এভেইলেবল থাকে তেতিয়াহ'লেহে পাব। তো ব'লক তেনেহ'লে প্ৰথমত অহাটোৱে বাৰু মোক ভাল লাগিছে pulaptech@gmail.com তো মই এইটোতে অ'কে কৰি ল'ব এনেকৈ নীলা চিনটো বহাই ল'ব তাৰপিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত দৰ্শকসকল চাওক ইয়াত আপোনালোকে লিখিয়ে দিছে যে এটা ষ্ট্ৰং পাছপৰ্ট দিয়ক হয় যিটো পাছপৰ্ট হয়তো আপোনালোকৰ ইচ্ছা অনুসৰি দিব যিটো ভাল লাগে কিবা এটা কথা সেই কথাটো লৈ আপোনালোকে হয়তো পাছপৰ্ট দিব পাৰে বা কাৰোবাৰ জন্ম তাৰিখো হয় দিব পাৰে। তো ব'লক মই মোৰ পাছপৰ্টটো মই টাইপ কৰিলোঁ কিবা এটা ভাবি চিন্তি ভালদৰে এটা মনত থকাকৈ পাছপৰ্ট এটা নিজৰ কমচে কম 6টা কাৰেক্টাৰৰ ওপৰত থাকিবলৈ হয় 6টা সংখ্যাৰ ওপৰত থাকিবলৈকে এনেদৰে ভালকৈ এটা পাছপৰ্ট মানে বাছি মেলি আপোনালোকে টাইপ কৰি ল'ব যাতে মনতো থ'ব সেই পাছপৰ্টটো পাহৰিলেও নহ'ব। তাৰপিছত আপোনালোকে পাছপৰ্টটো টাইপ কৰাৰ পাছত নেক্সটত ক্লিক কৰক।
নেক্সটত ক্লিক কৰাৰ পাছত অলপ তললৈ নামি আহিব হয়তো ইয়াত আপোনালোকে স্কিপ কৰি দিয়ক বাৰু স্কিপ আছে স্কিপ কৰি দিয়ক স্কিপ কৰাৰ পাছত চাওক এতিয়া আপোনাৰ মানে ইমেইল একাউণ্টখন বনি পেলাই ৰেডি হৈ গ'ল এতিয়া আপুনি নেক্সটত ক্লিক কৰক হয় চাওক এইটো দেখি পাইছে আপোনালোকে যে এইদৰে আপোনালোকৰ বনিব যেতিয়া বনাব তেতিয়া এনেদৰে আপোনালোকৰ হয় এনে শ্ব' হ'ব এনেদৰে তাৰপিছত নেক্সটত ক্লিক কৰক নেক্সটত ক্লিক কৰাৰ পাছত এতিয়া অলপমান আৰু 2-1 ছেকেণ্ডৰ কাম আছে তাৰপিছত আই এগ্ৰি ইয়াত ক্লিক কৰক হয় ইয়াত ক্লিক কৰাৰ পাছত অলপ সময় ৰৈ দিব কাটি নিদিব মানে হয় এতিয়া মানে ঘূৰিব দিব নেটৱৰ্কটো অলপ টানি লৈছে মানে ভালদৰে তেতিয়া আপোনাৰ কামটো মানে ভালকৈ হ'ব অলপমান ৰখি দিব 1-2 ছেকেণ্ড সময় অপেক্ষা কৰক হয় এতিয়া দৰ্শকসকল আপোনাৰ একাউণ্টখনটো খুলি ৰেডি হৈ গ'ল হয় এতিয়া একাউণ্টখন এতিয়া খুলি ৰেডি হ'ল এতিয়া একাউণ্টখন বোলে ক'ত গ'ল এতিয়া সেই একাউণ্টখন আকৌ চাবৰ কাৰণে চাওক আপোনালোকে আকৌ ইয়াতে ক্লিক কৰক হয় ইয়াত ক্লিক কৰক এবাৰ অ'কে কৰক হয় ইয়াত পিটিকাৰ পাছত চাওক ইয়াত তললৈ নামি আহক তললৈ নামি অহাৰ পাছত দৰ্শকসকল এতিয়া দেখি পাব এই তলতে চাওক হয় এই তলত চাওক এই তলত এইটো টেক পুল আপ বুলি খুলিছিলোঁ এতিয়া যিটো মই ইমেইল আইডি নতুনকৈ বনালোঁ আপোনালোকক দেখুৱাব কাৰণে হয় এইটো এনেদৰে আপোনালোকৰ ফোনতো তললৈ একদম তললৈ নামি আহিব তাতহে শ্ব' হ'ব তো এতিয়া শ্ব' হ'ল বা এই একাউণ্টখন খুলিলে নাই ইমেইল কোম্পানীৰ ফালৰ পৰা কিবা গুগল কোম্পানীৰ ফালৰ পৰা কিবা মেছেজ আহিছে নাই বা মেইল আহিছে নাই তো সেইটো চাবৰ কাৰণেও মানে ইয়াত অ'কে কৰক এবাৰ ইয়াত অ'কে কৰাৰ পাছত এতিয়া মানে এই ইমেইলখনে এতিয়া বৰ্তমান চলি আছে হয় লগ ইন হ'ল তো চাওক এতিয়া মেছেজ এটা আহি গ'ল এতিয়া খুলিছোঁ মই তো সেইটো কাৰণে ইয়াত অ'কে কৰক এটা মানে মেছেজ নহয় মানে মেইল আহিছে ইমেইল গুগল কোম্পানীৰ ফালৰ পৰা যে মোৰ ফিনিছ কৰিলোঁ মই ছেটিংবোৰ কৰি আৰু ছেটিং কৰিব পাৰিম বাৰু তো এইদৰে হয় গুগল কোম্পানীৰ প্লে ষ্ট'ৰ কিবা কিবি এইবোৰ ঢেৰ পঠাই দিছে মানে একদম হয় এনেদৰে দৰ্শকসকল এনেদৰে আপোনালোকৰ জিমেইলৰ যি একাউণ্টখন থাকে হয় এনেদৰে খোলা হয় আপোনালোকে নিজেই পাৰিব মই আশা কৰিছোঁ আপোনালোকে যিসকল দৰ্শকে মোৰ এই ভিডিঅ'টো চালে তেওঁলোকে নিজেই আজিৰ পৰা নিজেই এটা জিমেইল একাউণ্ট নিজৰ মোবাইল ফোনেৰে একেবাৰে সহজে খুলিবলৈ পাৰিব জানিব শিকি গ'ল আশা কৰিছোঁ নিশ্চয় পাৰিব কিয় নোৱাৰিব নোৱাৰা কাম একোৱেই নাই হয় সেই বুলিয়ে ভাবিব আৰু ভালদৰে চাওক ভিডিঅ'টো মই একেবাৰে সহজ উপায়েৰে দেখুৱাইছোঁ আপোনালোকক জিমেইল একাউণ্ট এখন কেনেকৈ খোলে দৰ্শকসকল যদি ভিডিঅ'টো চাই আপোনালোকে কিবা এটা যদি ভাল লাগিলে কিবা এটা যদি বুজিব পাৰিলে শিকিব পাৰিলে নিশ্চয় ভিডিঅ'টো লাইক কৰক যদি বেয়া লাগিলে ডিছলাইক কৰক আৰু ভাল লাগিলে যদি বন্ধু বান্ধৱীসকলৰ লগতে শ্বেয়াৰ কৰক আৰু নতুন দৰ্শক যদি নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যাতে আপুনি টেকন'লজিৰ লগত জড়িত থকা এনেকুৱা আৰু নানা ৰকম আৰু বহুতো ভিডিঅ' চাবৰ বাবে আপুনি আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থওক আৰু আজিলৈ ইমানেই পুনৰ লগ পাম আন এটি নতুন এটা বিষয় লৈ ভিডিঅ'টো চাবলৈ আপোনাৰ বহুত বেছি ধন্যবাদ জয় আই অসম